আপোনাৰ ফেসবুকৰ মেসেঞ্জাৰত যদি বাৰে বাৰে যদি ফোন কৰি আপোনাক ডিস্টার্ব দি আছে আপুনি কেনেকৈ বন্ধ কৰিব সেই কলসমূহ ভিডিওটো আপোনাৰ কাৰণে ভিডিওটো সম্পূৰ্ণ চাওক এ টু জেড গম পাব আৰু প্লিজ ভিডিওটো শেয়াৰ কৰি দিয়ক আপোনাৰ নিচিনা বহুত এনেকে মাইকী মানুহ বিপদত পৰি থাকে বিশেষকৈ কিছুমান অজা মানে কি আৰু অচিনাকি মানুহসকলে কল কৰি কৰি ডিস্টার্ব দি থাকে তেওঁলোকক কেনেকৈ বন্ধ কৰিব যাতে আৰু কল কৰিব নোৱাৰে তেওঁলোকে নমস্কাৰ মই ৰাজনাথ বাকলি আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ সেটিংস লৈ আহিছো আৰু খুব সুন্দৰকৈ বুজাই দিও মোৰ ফালৰ পৰা আপোনালোকক মানে বহুত দিন দিয়া নাই যে গতিকে দি দিছো আজি কথা হৈছে গম পাইছে যে বহুতে আগৰ পৰা ৰিকুৱেষ্ট কৰি আছিল যে দাদা ফেসবুক মেসেঞ্জাৰত কেনে ধৰণে আমি বেলেগে কল কৰি থাকিলে কেনেকৈ আমি অফ কৰিম সেইখিনি খুব সুন্দৰকৈ আপোনালোকক বুজাই দিও আৰু এনেকুৱাকে বুজাই দিম যাতে বুজি নোপোৱাৰ কথাই নাথাকে আপোনালোকৰ ইচ্ছা হলে তেওঁ খুলিব পাৰিব ইচ্ছা কৰিলে আপোনালোকে তেওঁক বন্ধ কৰি থৈ দিব পাৰিব একদম বিন্দাস ধুনিয়া সেটিংস এটা আপোনালোকক দেখাই দিও আৰু আপোনালোকক প্ৰুফ সহকাৰে দেখাই দিম মই এটো নহয় যে আপোনালোকক এখিনি ইয়াতে দেখাই পেলে আপোনালোকক কৰিম একদম পুৰা প্ৰুফ সহকাৰে দেখাই দিম ভিডিওটো সম্পূৰ্ণ চাওক আৰু বলক ভিডিওলৈ যাও এতিয়া যেহেতু ভিডিওলৈ মানে কলে যাব ৰখিব ইয়াতে ৰখক ভাই মোবাইলটোৱে চাই থাকক ভিডিওটো চাই থাকক মানে আপোনালোকৰ ৰুমৰ ভিতৰত যাব নালাগে দুফালে দুটা মোবাইল আছে আপোনালোকক একেবাৰে প্ৰুফ সহকাৰে দেখাই দিবৰ কাৰণে আৰু এটো মানে কি আৰু মোৰ যেহেতু দুটা একাউন্ট আছে আৰু মোৰ ওয়াইফৰ একাউন্টটো লৈছো আৰু মোৰ নতুন একাউন্টটো লৈছো আৰু দুইটাতে মই ইয়াত আপোনালোকে দেখিছে এবোৰ কল কৰি থোৱা আছে মানে সকলোবোৰ মই নিজে টেস্টিং কৰি আপোনালোকক এটা ধুনিয়াকৈ দেখাই দিম যাতে এইখিনি যাতে আপোনালোকক ধুনিয়াকৈ কৰিব পাৰে নিজৰ মোবাইলতে বলক ফাৰ্স্ট এতিয়া আপোনালোকক মোৰ ফালৰ পৰা ডাইৰেক্ট দেখাই দিও কেনে ধৰণে আপোনালোকে কি কৰিব আৰু এতিয়া মই অকনমান বেক কেমেৰা কৰিব লাগিব বেক কেমেৰা কৰিলেহে হ'ব তে বলক মই অকনমান এফালে সন্মুখৰ পৰা আহিছো এতিয়া বেক কেমেৰা আৰু এফালে দুটা মোবাইল দেখিছে উপৰ লিখা আছে ভৱানন্দ নাথ আৰু এফালে আছে দুলুমণি দেৱী মানে এতিয়া মই এতিয়া আপোনালোকক একদম ধুনিয়াকৈ দেখাই দিছো চাই লওক ফাৰ্স্টে মই এফালৰ পৰা কল দিলো এটো মোবাইলৰ পৰা কল দিছো আৰু এফালে দেখিছে নে মানে কল আহি গৈছে মানে এটো হৈছে মোৰ মোবাইল মই মোৰ মোবাইলৰ পৰা মই কল দিছো এটো মোৰ মোবাইল হয় মোৰ মোবাইলৰ পৰা মোৰ ওয়াইফক কল দিছো ইয়াত চাই লওক ভৱানন্দ নাথ মানে মোৰ ওয়াইফৰ মোবাইলত এতিয়া কল খুমাই আছে কলটো এতিয়া মই কেনেকৈ বন্ধ কৰিম এটো কাটি দিলো আপোনালোকৰ একদম সন্মুখতে লাইভ দেখাইছো চাই লওক এই ওপৰত যেটো আইকন আছে যে এই আইকনটো আছে যে ইয়াতে ক্লিক কৰক ইয়াতে ক্লিক কৰাৰ পিছতে এনে ধৰণে প্ৰফাইলৰ ইন্টাৰফেসটো ওলাব ইয়াতে ধুনিয়াকৈ এই মিউট বুলি আছে যে এটোতে আপোনালোকে ক্লিক কৰি দিয়ক এটোতে ক্লিক কৰাৰ পিছত একদম লাষ্টৰ অপচনটোত আহিব লাষ্টৰ অপচনটোত আহিলে আপোনালোকে লাষ্টৰ অপচনটোত ক্লিক কৰক ইয়াতে ওকে কৰক ওকে কৰাৰ পিছত আপোনালোকে যদি বিচাৰে 1 ঘণ্টা বা 15 মিনিট 1 ঘণ্টা 8 ঘণ্টা 24 ঘণ্টা এনেকুৱা হিচাপতো আপোনালোকে বন্ধ কৰি থব পাৰে আৰু একদম নন ষ্টপ বন্ধ কৰি থব যদি নন ষ্টপ আপোনালোকে বন্ধ কৰি ৰাখে একে লাষ্ট অপচনটোতে ক্লিক কৰক আৰু ওকে কৰক একদম পুৰা এটা অফ আছে এটা আপোনালোকক আকৌ লাইভ দেখাই দিও এটা আকৌ এটা মই কল দিম লাউড স্পিকাৰ দি দিছো এটা চাই লওক এটা কল আহে নেকি চাওক খালি আপোনালোকে বাস এটা এনে ধৰণে থাকিব একদম সম্পূৰ্ণ লাইভ আপোনালোকক দেখাই দিছো চাই লওক দুফাল দুটা মোবাইল আছে আপোনালোকে এনে ধৰণে সেটিংস মানে কি আৰু কৰি ল'ব এফালে অফ আছে দেখিছে নহয় এটা এফালে যিমানে ফোন নামাৰক নাহে আপোনাক আকৌ কাটি দিছো চাই লওক কাটি দিছো এটা মোৰ ফোনটো কাটি আকৌ মাৰিম মই চাওক লাউড স্পিকাৰ দি দিছো চাই লওক এনে ধৰণে থাকিব এটা যদি কল খুমাব লগা হয় যদি আপোনালোকে নাই বলে কল মই এটো অন কৰি দিও আকৌ এটা আপুনি ক্লিক কৰি দিয়ক এটো কাট খাই গল এটা ফোন খুমাব চাব এটা দেখিলে নে এটা লগালক ফোন আহি গল গুটেখিনি সেটিং ধুনিয়াকৈ আপোনালোকক একদম পুৰা ফেস টু ফেস দেখাই দিছো দেখি লওক আৰু বাকলি এতিয়া কক আপোনালোকৰ এই সেটিংসটো কেনেকুৱা লাগিলে এই সেটিংসটো যদি ভাল লাগিছে দেৰি নকৰিব ভিডিওটো শেয়াৰ কৰি দিয়ক আপোনালোকৰ নিখিনা বহু মাইকী মানুহ আছে বিপদত পৰি থকা যাতে তেওঁলোকৰ কাৰণে খুব ধুনিয়াকৈ সুবিধা হয় এইখিনিৰ দ্বাৰা গতিকে দিয়ক আৰু বেছি দেৰি নকৰো ভিডিওটো বাৰু সামনি মাৰো আৰু সকলোকে এটা অনুৰোধ জনাম এটা খুব সুন্দৰকৈ মন্তব্য দি থৈ যাব আৰু এই ভিডিওবোৰ যোগেদি আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্য বিলাকতৰ পৰা আৰু অলপ প্ৰেৰণা পাও আপোনালোকক আৰু অলপ ভাল ভাল ভিডিও সেটিংস বিলাক দেখাবলৈ